কবিয়ে কবিতাত যি সৌন্দৰ্যৰ সৃষ্টি কৰে সিয়ে ৰস। সেয়ে কবিতা পাঠৰ জৰিয়তে পাঠকে যি পায় সিয়ে ৰস। চমুতে ক'ব পাৰি ৰসেই ৰূপ। ৰূপৰ ঠিক তলতে ৰস থাকে, অৰ্থাৎ ৰসক যি এখন পাতল আৱৰণেৰে ঢাকি ৰখা হয় সেয়াই কবিতাৰ ৰূপ বস্তু। কবিয়ে সত্যম শিৱম সুন্দৰমৰ সৌন্দৰ্যক মানে ৰূপ বস্তুটোক পাঠকলৈ সংক্ৰমিত কৰে। কাব্য পাঠে সহৃদয় পাঠকক আনন্দ প্ৰদান কৰে। পাঠকৰ আনন্দই কবিতাৰ লক্ষ্যবস্তু। কবিতাৰ ভাৱবস্তু আৰু ৰূপবস্তুৰ সুসমন্বয়ত ই গঢ় লয়। কবি মনৰ পৰম বেদনাৰ উপলব্ধিয়েও পাঠকৰ মন আনন্দৰ অনুভূতিৰে উপচাই তোলে আৰু কবিৰ তুলিকাৰে চিত্ৰিত ভয়ংকৰ কুৎসিতেও সহৃদয় পাঠকৰ হৃদয় সৌন্দৰ্যৰ অনিৰ্বচনীয় চেতনাৰে পৰিপূৰ্ণ কৰি তোলে।